নমস্কাৰ বন্ধুসকল, মই শ্ৰী ৰূপপ্ৰতীম নাথে ইউটিউব চেনেল ডায়েৰী আছামলৈ স্বাগতম। বন্ধুসকল, এইবাৰ মই এনে এটা বিষয় উপস্থাপন কৰিবলৈ ওলাইছোঁ যাৰ দ্বাৰা সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ ডায়েৰী ফাৰ্মসমূহৰ কোটি কোটি টকা লোকচান হয়। এই বিষয়টোৰ ওপৰত মই যিখিনি সবিশেষ জনাবলৈ আপোনালোকক প্ৰচেষ্টা কৰিছোঁ, তাৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। বন্ধুসকল, সমগ্ৰ বিশ্বত বা ভাৰতবৰ্ষত ডায়েৰী ফাৰ্মসমূহৰ কোটি কোটি টকাৰ লোকচানৰ সন্মুখীন হোৱা বিষয়টো হ'ল গাই গৰুৰ এবিধ ৰোগ। এই ৰোগবিধক হিন্দীত থনেলা, ইংৰাজীত মেষ্টাইটিছ আৰু অসমীয়াত উহাৰ ফুলা ৰোগ বুলি কোৱা হয়। সাধাৰণতে বেছি গাখীৰ দিয়া গাইৰ ক্ষেত্ৰত এই ৰোগ বেছিকৈ হোৱা দেখা যায়। এই বেমাৰত গাইৰ উহাৰখন ৰঙা পৰে, ফুলে, গৰম হয়, টান হয়, গাখীৰ ফাটে। বেমাৰটো যেতিয়া বেছি হয়গৈ তেতিয়া গাখীৰ খীৰাওঁতে তেজ আহে। এই কাৰণসমূহৰ কাৰণে উহাৰখনত গাইজনীয়ে যথেষ্ট বিষ অনুভৱ কৰে। বিদেশী জাতৰ গাইৰ ক্ষেত্ৰত এই উহাৰ ফুলা ৰোগৰ প্ৰকোপ বেছি দেখা যায়। উহাৰত বীজাণুৰ সংক্ৰমণৰ বাবেই সাধাৰণতে এই বেমাৰ হয়। উহাৰখনত যদি কীট পতংগই কামোৰে, বেলেগ গৰুৱে গছকে, শিঙেৰে খোচে, তেতিয়া উহাৰত বীজাণুৰ সংক্ৰমণ হৈ উহাৰ ফুলা ৰোগ হয়। গাখীৰ খীৰাওঁতে যদি হাত, মেচিন আদি লেতেৰা হয়, এজনী গাইক খীৰাই আনজনীক খীৰাওঁতে হাত চাবোনেৰে নুধুলে এই বেমাৰ বিয়পে। আকৌ গাইৰে কলষ্ট্ৰাম অৰ্থাৎ ফেঁহু আৰু গাখীৰ খীৰাওঁতেও সম্পূৰ্ণকৈ যদি খীৰোৱা নহয়, নিখীৰাই উহাৰত যদি গাখীৰ ৰৈ যায়, সেই উহাৰত ৰৈ যোৱা গাখীৰখিনিত বীজাণুৰ সংক্ৰমণ হয় আৰু বেমাৰত পৰে গৰুজনী। লেতেৰা পৰিৱেশ, প্ৰদূষিত মাটি, প্ৰদূষিত পানীৰ দ্বাৰাও উহাৰ ফুলা ৰোগ বিয়পে। এই ৰোগত সংক্ৰমিত গাইৰ পৰাও ভাল গাইলৈ এই ৰোগ বিয়পে। এই ৰোগৰ 3 প্ৰকাৰৰ দেখা যায়। এই 3 প্ৰকাৰ হ'ল ছাব ক্লিনিকেল, ক্লিনিকেল আৰু ক্ৰনিক, অৰ্থাৎ গুপ্ত, প্ৰকট আৰু স্থিৰ। এই ৰোগবিধৰ পৰা ডায়েৰী ফাৰ্মৰ গাইসমূহক বচাই ৰাখিবলৈ আমি পৰিকল্পিত আৰু বিজ্ঞানসন্মত সাৱধানতা লোৱাৰ প্ৰয়োজন। এই ভিডিঅ'টোৰ পাছৰ ভিডিঅ'টোত মই সাৱধানতাবোৰৰ বিষয়ে উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। বন্ধুসকল, ডায়েৰী ফাৰ্মৰ জৰিয়তে লোকচানৰ সন্মুখীন হৈ লাভৱান হোৱাৰ আশাৰে নতুন বিষয়ৰ উপস্থাপনৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়। জয় আই অসম, জয় হিন্দ।